আহি পালো জালুকবাৰী ইয়াৰ পৰা বাছ ল'ম। हाँ देखा क्या हमको হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰটি নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল JR আছামলৈ। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'ত যাওঁ, কি কৰোঁ, কেনেকৈ যাওঁ, সকলো দেখুৱাই থাকিম এই ভিডিঅ'টোৰ জৰিয়তে। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া 4:30 বাজি আছে। বাহিৰত বহুত বৰষুণ দি আছে। বৰষুণৰ মাজে মাজে বৰষুণ ফালি ফালি গৈ আছোঁ ট্ৰেইন ষ্টেচনত। আমি ষ্টেচনৰ পৰা ক'ত যাম, কি কৰোঁ, শেষলৈ চাই থাকক। ইমান বৰষুণৰ মাজত ষ্টেচন পাই গ'লো। একদম পৰিস্থিতি শেষ। ফাইনেলি পাটলেৰ ষ্টেচন পালোঁ। ট্ৰেইন আছে 5:30 বজাত। বলক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। টিকেট কাটি লৈ এতিয়া গৈ আছোঁ ট্ৰেইনত উঠিবলৈ। 'A few minutes later. অলপ সময় ৰখাৰ পিছতেই ট্ৰেইনখন আহি গ'ল। Five minutes later. এতিয়া ট্ৰেইনত উঠি ল'লোঁ। এতিয়া ক'ত গৈ আছোঁ চাই থাকক। আৰু বৰ্তমান পালোঁ শৰাইঘাট দলং। বৰ্তমান আহি গ'লোঁ আমি কামাখ্যা জংচন ষ্টেচন। 12 seconds later. আৰু এতিয়া আমি নামিলোঁ ট্ৰেইনৰ পৰা। এতিয়া আমি জালুকবাৰী যাম। প্ৰথমতে ট্ৰেইন ষ্টেচনৰ পৰা ওলাই ল'ব লাগিব, তাৰপিছত আমি টেম্পু লৈ জালুকবাৰীলৈ যাম। আৰু এয়া আমি টেম্পুত উঠিলোঁ। ইয়াৰ পৰা 10 টকা ভাড়া। ইয়াৰ পৰা আমি টেম্পুৰে গৈ থাকিম জালুকবাৰীলৈ, তাৰ পৰা আকৌ বাছেৰে যাম। বলক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক।
Much later. মই আহিছিলোঁ ইকম টাৱাৰ CRPFৰ ৰিটেন এক্সাম দিবলৈ।